ফাইনেলি বেটা সাকসেস হৈ গ'লে এয়া চাওক জীয়াজনী উঠাই ল'লে ৱা পাৰিছা ই উৰি গুচি গ'ল আকৌ ধৰিবা নেকি আকৌ ধৰিবা ৱাও বুদ্ধি চোৱাত নোৱাৰিলা সেয়া গ'ল নেকি মোলৈ চাওঁতে হয়তো এইটো নিম পুলি এটা ৰুইছোঁ দেই এইটো এইফালে আছে জীয়া জীয়াটো মাৰি এডাল দি পিনে ধৰিছে মাৰিডাল মূৰত দি লৈছে আৰু মূৰটোত হেনো জীয়াজনী পৰিব কি হ'ব বেবী কৈ দিয়ক কি হ'ব ইয়াত পৰিব মাৰিডালত পৰিব আৰু তুমি কি কৰিবা তাৰপৰা ধৰিম নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আজি একদম চোতালত খেলি খেলি ঘামি জামি ভাগৰি গৈছোঁ আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া বেলি হৈ গ'ল এতিয়াও হৰুৱাই আছে মোক কেলে ইমানকৈ হাঁহি আছা কেলে কেলে হাঁহি আছা কোৱা কি দেখিলা মোৰ নাম ধেনুটো নহয় ৰঙা তলতো নহয় ৰঙা ওপৰতো বালি লাগি আছে তোমাৰ গাত গোটেই বালি লাগি গ'ল স্কুটিৰ ওপৰত বহি আছে ই ৰঙা নাম ধেনু নহয় ওপৰত নহয় গোলপীয়া হৈ গ'ল তলত ৰঙা হৈ গ'ল ওপৰত গোলপীয়া ৰামধেনু আৰু তলত ৰঙা হৈ গৈছে বাপৰে আৰু আমি আজি এতিয়া ভৰি হাত ধুই কি কৰিমগৈ আমি এতিয়া কিবা এটা কি কৰিমগৈ বনামগৈ ন আৰু ভিডিঅ' কৰি আমি চবকে দেখাম দেই চবকে চাব কৈ দিয়া চবেই চাব বুলি কৈ দিয়া চবেই চাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তোমাৰ পুষ্পাৰাজ ষ্টাইলটো দি দিয়া এইটো পুষ্পা বাৰীৰে জাহাজী কল এথোকা পকিছিল কল খাই শেষ হয় মানে মৰহিয়ে গ'ল মই কাটা চামুচখনে এনেকৈ মেটচ কৰি লৈছোঁ কলখিনি একেবাৰে মৰহি গ'ল মানে কোমল পূৰা আৰু এনেকুৱা কলবোৰহে এনেকৈ কৰিবলৈ ভাল অলপ যদি টান হৈ থাকে তেনেহ'লে এনেকুৱা কৰিবলৈ অকণমান দিগদাৰ তাত অকণমান ডাঙৰ ডাঙৰ লদি হৈ থাকে এয়া একেবাৰে ঘুলঘুলীয়া হৈ গ'ল অকণমান লদি আছে মই ইয়াতকৈ অলপ ঘুলঘুলীয়া কৰি দিম এতিয়া মই আগতে গুড়ি কৰি থোৱা চেনি একাপ দিম এইটো মই হাফ কাপ ইউজ কৰিছোঁ গুড়ি কৰা চেনিবোৰ এনেকৈ চালি দিলে ভাল হয় তাত এই গোটা গোটাকৈ অকণমান দানা থাকে সেইবিলাক তেতিয়া তাত নাযায় আৰু ধুনীয়াকৈ মিহলি হৈ যোৱাত সহায় কৰে এতিয়া চেনিখিনি মই ভালদৰে মিহলি কৰি ল'ম এয়া চেনিখিনি প্ৰায় মিহলি হৈ মই আগতে চালি থোৱা এইখিনি পিঠাগুড়ি আৰু আটাৰ মিক্স দুইটা সমান পৰিমাণে আছে এই কাপটোৰে 4 কাপ দিলে 2 কাপৰ সমান হ'ব কাৰণ এইটো আধা কাপৰ সমান হয় এতিয়া মই বেকিং 2 চামুচ দি দিম মই চাহ চামুচ ব্যৱহাৰ কৰিছোঁ এইখিনি এতিয়া ভালদৰে মিহলি কৰি ল'লোঁ ইয়াত মই অকণমান গাখীৰ ব্যৱহাৰ কৰিম মই এইটো আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিছোঁ অকণমান দিছোঁ 4-5 চামুচ মানে হ'ব কাৰণ মোৰ কল বেছিকৈ আছিল আপোনালোকৰ যদি কম হয় তেনেহ'লে আপোনালোকে বেটাৰটো মিলাই চাই ল'ব আৰু সেইটো জোখতে গাখীৰ দিব আৰু মই ৰিফাইনো অকণমান দিম ইয়াত ৰিফাইন মই আধা কাপটোৰে আধা দিছোঁ কণী দিয়া হোৱা নাই সেইকাৰণে ইয়াত গন্ধ আহিবলগীয়া নাই হ'লেও মই খাবৰ ভাল হ'বৰ কাৰণে অকণমান ভেনিলা এছেন্স ইয়াত দি দিম একেবাৰে নামমাত্ৰ দিম এতিয়া বেটাৰটো যিহেতু হৈয়ে গ'ল
1 কেজি কেকৰ টিন হয় এইটো 4চকীয়া। এইটোত মই এতিয়া ইয়াত লাগি থকা তেলখিনি ইয়াত বাকি দিম আৰু বাৰ্চৰ সহায়ত সকলোখিনি মিলাই ল'ম। মই ময়দা ডাষ্ট কৰি দিম ইয়াত ধুনীয়াকৈ শুকান ময়দাখিনি চবফালে লাগি যোৱাকৈ মই দি দিম। আৰু এতিয়া এই বেটাৰটো ইয়াত দি দিছোঁ। ওৱান 150 টেম্পাৰেচাৰত 40 মিনিটছৰ কাৰণে বেক কৰিম। কেকটো হোৱাৰ পিছত আপোনালোকক দেখাম। কেকটোৰ এতিয়া হৈ গ'ল। এয়া চাওক ইমান ধুনীয়া ধুনীয়া কোমল কোমল কেক সন্ধিয়া চাহৰ লগত খাবৰ কাৰণে মই ৰেডি কৰিলোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব।